জুবুলি আহা হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন আৰু জুবলীয়ে একেখন মঞ্চতে লগ হৈ কিনো কৰিলে চাওঁ আহকচোন জুবুলি আহা সহস্ৰ প্ৰণাম দিছোঁ হা আহিলে চুলিখিনি ফুলাই মানে একদম তাৰ মানুহজনী ফুলিছে চুলিখিনি ফুলিছে কি খাইছে ভগৱান জানে বোলে हेलो 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 বহুত দিন পিছত গাব মোৰ লগত हेलो তাৰ 12 বছৰ গালে মোৰ লগত নমস্কাৰ সঁচাকৈ আমি দুজনে মঞ্চত এনেকৈ 8 বছৰৰ পিছত একেলগে পাৰফৰ্ম কৰিবলৈ লৈছোঁ খুব বেছি ভাল লাগিছে কিমান ভাল লাগিছে মই আচলতে ভাষাৰে বুজাব পৰা নাই গোটেই মিউজিচিয়ানসকলৰ লগত আমি বহু দিনৰ মূৰত একেলগে এখন মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিম আৰু তাৰ বাবে আচলতে মই অনুষ্ঠানৰ কৰ্মকৰ্তাসকলক প্ৰত্যেকগৰাকী খুব ঘৰুৱা এইখন মোৰ একেবাৰে চিনাকি ঘৰুৱা মঞ্চ আৰু বিশেষকৈ সঞ্জয় দাক ধন্যবাদ জনাব লাগিব সঞ্জয় দাই 3 দিন মোক দিনে ৰাতিয়ে ফোন কৰিছে আৰু একো কোৱা নাই আহিব পাৰিবি নেকি নহয় তই আহিবই লাগিব আহিবই লাগিব আহিবই লাগিব বুলি কৈছে আসলে সেই অধিকাৰ আছে আৰু সঁচাকৈ এইখন মঞ্চত আমি ইমান বছৰ মূৰত একেলগে গীত পৰিৱেশন যে কৰিম সঁচাকৈ মোৰ খুব ভাল লাগিছে চিনাকি ৰাইজ আৰু ইমান ৰাইজ গোট খাইছে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ ডেছক্ৰিপশ্যনত যাব লিংক দিয়া আছে মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা